दिनै 22 सेप्टेम्बर चिरां जिल्लानि सिङाव थानाय 2 नं बालापारायाव अल कुरुक अरां साहित्य सभाया 19थि गायसननाय सान फालिदों। बे हाबाफारिखौ ससेना आन्चलिक साहित्य सभाया बानजायदों। लोगोसेयैनो बे हाबाफारियाव आलासि महरै नुजाथिदों जिल्लानि अल कुरुक अरां साहित्य सभानि मिस्टार प्रणब भगवान, सेक्रेटारि लोगोसे मिरु वार्किं सेक्रेटारि बिथां रबेट केरकेटार, लोगोसेयैनो ससेना आन्चलिक कमिटिनि आफादगिरि गपिनाथ खुजेर बिथाङा आरो लोगोसेयैनो बिथांजों लोगोसे ओनसोलनि मेलेमजिबि बिथांमोनाबो बे हाबाफारियाव बाहागो लादों। दानिया फै नायलांनि बिथांमोननि फंनैसो बिबुंथि। আজি 26 সেপ্টেম্বর 2022 প্রত্যেক বছরে আমি এই 26 সেপ্টেম্বরটো অল কুৰুক অৰাং সাহিত্য সভা অফ আসাম ইয়াৰ প্ৰতিষ্ঠা দিৱসটো আমি দিনজোৰা কাৰ্যসূচীৰে পালন কৰোঁ। তো আজি অসমৰ বিভিন্ন স্থানত কেন্দ্ৰীয় পৰ্যায়ত, জিলা পৰ্যায় আৰু আঞ্চলিক পৰ্যায় এই তিনিটা পৰ্যায়ৰ দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে। আৰু এই কাৰ্যসূচী অনুসৰি আমি ইয়াতো সূচনা আঞ্চলিকৰ উদ্যোগত আমি সূচনা আঞ্চলিক উদ্যোগ কেন্দ্ৰীয় জিলা আৰু আঞ্চলিক পৰ্যায়ৰ কাৰ্যসূচী পালন কৰি আছোঁ। এই 2 নম্বৰ বালাপাৰা চিৰাং জিলাৰ অন্তৰ্গত 2 নম্বৰ বালাপাৰা গাঁও। তো আমি আজি 26 সেপ্টেম্বর তারিখে অল কুৰুক অৰাং সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আছোঁ। আৰু এই সদৌ উৰাও কুৰুক সাহিত্য সভাটো 2003 চনত তেলিপাৰাত প্ৰতিষ্ঠা কৰা হৈছিল 2003 চনত, আৰু সেই দিনটো আমি পালন কৰি আছোঁ। তো প্ৰথমতে আমি আজিৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰিছোঁ। ইয়াত কেন্দ্ৰীয় কমিটিৰ সহ সম্পাদক শ্ৰীযুত ৰবাৰ্ট কেৰকেটাৰ ডাঙৰীয়াই কেন্দ্ৰীয় পতাকা উত্তোলন কৰে আৰু জিলা কমিটিৰ পতাকাটো উত্তোলন কৰে জিলা কমিটিৰ সম্পাদক প্ৰাণনাথ ভগত ডাঙৰীয়াই, আৰু আঞ্চলিক কমিটিৰ পতাকা উত্তোলন কৰে গোপীনাথ খুজুৰ ডাঙৰীয়াই। তো প্ৰথমতে পতাকা উত্তোলন কাৰ্যসূচী আমি সমাপ্ত কৰিছোঁ এইমাত্ৰ। ইয়াৰ পিছত আমি আমাৰ ভাষা সংস্কৃতি উন্নয়ন কেনেকৈ কৰা হ'ব আৰু শিক্ষা দীক্ষাত আমি কেনেকৈ উন্নয়ন কৰিব পাৰিম প্ৰজাতিটোক, সেই বিষয়ে আমাৰ আলোচনা চক্ৰ আছে আৰু আমাৰ আমি সেইটো আৰম্ভ কৰিম। তো বিশেষকৈ যেনেকৈ আমি জানো যে কি কোনো এটা জাতিৰ ভাষা নাই, সংস্কৃতি নাই, সেই জাতিটো জীয়াই থাকিব নোৱাৰে। ঠিক তেনেকৈ আমাৰ ভাষা সংস্কৃতি কলা কৃষ্টিৰে সমৃদ্ধ এটা জাতি আজি প্ৰায় বিলুপ্তৰ দিশত আগবাঢ়ি আছে। সেইকাৰণে আমি এই কুৰুক সাহিত্য সভাৰ যোগেদি আমি এই ভাষা সাহিত্য কলা কৃষ্টিটো কেনেকৈ আগুৱাই লৈ যাব পাৰিম আৰু আমাৰ সমৃদ্ধি এটা জাতিৰ কলা কৃষ্টিটো কেনেকৈ আমি সমাজত প্ৰতিষ্ঠা কৰিব পাৰিম আৰু এই জাতিটো কেনেকৈ আগুৱাই লৈ যাব পাৰিম, সেইটোৱেই হৈছে আমাৰ সদৌ উৰাও কুৰুক সাহিত্য সভাৰ উদ্দেশ্য লক্ষ্য। তো মই এইখিনি কৈ পেলাই আজিৰ বিষয়ে সমাপ্ত কৰিম। অল আসাম উৰাও আদিবাসী উৰাও কুৰুক সমাজৰ পৰা গোসাইগাঁও তেলিপাৰাত 2003 চনত স্থাপিত কৰিছিল। এই সময়ত বীৰেন চন্দ্ৰ ভগত আছিল। এই বীৰেন চন্দ্ৰ ভগত কৈছিল যে মই মৰি গ'লেও পিছৰ যিমান পেঢ়ীবিলাক আহিব, পিছত নতুন মানুহবিলাক আহিব, সেইটো যাতে মানি থাকিব। সেই পালনটো প্ৰত্যেক বছৰত এবাৰ কৰি মানি থাকিব লাগিব। আৰু আজিৰ যিটো মানাটো 19তম হৈছে, এইটো প্ৰত্যেক জিলা আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টতে আজিৰ দিনটোত গোটেই অসমতে মানি চলি আছে। আমাৰ মেইন উদ্দেশ্য হৈছে আমাৰ উৰাও ভাষা বুলি এনেকুৱা পিছপৰা ভাষা নুবুজা মানুহ আছে যে সাদৰী ভাষাটো আমাৰ উৰাও ভাষা বুলি ভাষাটো ইউজ কৰে, কিন্তু আমাৰ একচুৱেলি এইটো ভাষা নাই, আমাৰ কুৰুক ভাষাটোই আছে। তো মই এইখিনি কৈ মোৰ কথাটো সামৰিলোঁ।